হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ পাঠ 10 বেলি আৰু বতাহ প্ৰশ্নৰ উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো যদি অলপো ভাল লাগে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অলট কৰি দিব, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ' মই ইউটিউবত আপলোড কৰিয়ে থাকোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া বলা ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। বেলি আৰু বতাহ। 1 নম্বৰ প্ৰশ্ন, বেলি আৰু বতাহে গছৰ তলত ৰৈ কি কথা পাতিছিল? উত্তৰ, বেলি আৰু বতাহৰ কাৰ কিমান শক্তি আছে এই বিষয়ে কথা পাতিছিল। নেক্সট প্ৰশ্ন, বেলি আৰু বতাহৰ কথা বতৰা শুনি গছজোপাই কি কৈছিল? উত্তৰ, বেলি আৰু বতাহৰ কথা শুনি গছজোপাই কৈছিল, তোমালোকে এনেদৰে তৰ্ক কৰি লাভ নাই। তাতকৈ তোমালোকৰ দুয়ো ভিতৰত কাৰ বল বেছি জানিবলৈ প্ৰমাণ চাওঁ আহা। নেক্সট প্ৰশ্ন, গছে কি কৰিবলৈ দিছিল? উত্তৰ, গছে এটা বাটেৰে আহি থকা মানুহক দেখিলে আৰু ক'লে, তোমালোকৰ ভিতৰত মানুহজনৰ গাৰ পৰা যিজনে এৰি চাদৰখন গুচাব পাৰিবা সিয়ে বলিৱান। নেক্সট প্ৰশ্ন, নাটিকাখনৰ বেলি আৰু বতাহৰ মাজত কোনে বেছি বলিৱান? উত্তৰ, নাটিকাখনৰ বেলি আৰু বতাহৰ মাজত বেলি বেছি বলিৱান। নেক্সট প্ৰশ্ন, শেষত গছে কি বুলি ক'লে? উত্তৰ, শেষত গছে কৈছিল যে, বেলি তুমি যদিও আজি জিকিলা, অন্য পৰিস্থিতিত বতাহো জিকিব পাৰে। প্ৰকৃততে নিজ নিজ কামত সকলোৱে ডাঙৰ। জীৱনৰ জগতত বেলিৰ যিমান প্ৰয়োজন, বতাহৰো সিমানেই প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। বাই।